নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভালেই। এতিয়াতো আমি আছোঁ মৰিগাঁৱত, এজাৰবাৰীত আছোঁ। তাৰপিছত ইয়াৰ পৰা কাইলৈ যাম চৰাইবাহী। আজি লাষ্ট নাইট হয়। এতিয়া আমি ভাত পানী খালোঁ। এতিয়া আমি ওলাই গৈ আছোঁ। ওচৰতে বগৰী বাগান এখন আছে, বগৰী আনিবলৈ যাওঁ। মই এই বেগটো লৈ গৈছোঁ, ভয় লাগে, মানুহে গালি পাৰিব পাৰে। মানে সুধি ল'ম, মানুহ থাকিলে নুসুধিলে মানে বগৰী বস্তুটো মানে এনেকুৱা লোভনীয় বস্তু ন, চ' মানে ৰৈ থাকিব পৰা নাই। কালিয়ে দেখিলোঁ, এতিয়াহে যাম আৰু আমি ভাত পানী খাই সেইকাৰণে আজৰি হৈ লৈছোঁ গোটেইকেইজনী। পোহৰটো ভালকৈ অহা নাই, ব্লাৰ ব্লাৰ চাই আহিছে। চ' মই জয়টো থুনা লৈছে, মই এইটো লৈছোঁ কিয় জানেনে, যদি মানে বগৰী লৈ থাকোঁতে যদি মানুহ আহি যায়, তেতিয়া এইটোতে মানে মই বগৰীখিনি এইটোতে ভৰাম। আৰু যদি মানুহ চানুহ আহি যায়, তেতিয়া মানে মই ক'ব পাৰিম, হাতত দুটা ল'ম, লৈ পেলাই ক'ম মই দুটাহে লৈছোঁ, মই টিউশ্যনৰ পৰা আহিছোঁ। তেনেকৈ ক'ম। সেইটো কাৰণে এইটো লৈ আহিছোঁ, টুনা চুনা অনা নাই। ইপিনে এতিয়া আহি আছোঁ, এয়া এখন পথাৰৰ মাজতে আছে বগৰী গছ, মানে বাগানখন এতিয়া পথাৰৰ মাজতে আছে। আমি এতিয়া গৈ আছোঁ। ৰ'দটো বহুত দিছে, ঠাণ্ডাটো পুটুককৈ নাইকিয়া হ'ল কিয় বা। এতিয়া গৰম বহুত, ফেন চলাই ৰাতি শুবলগীয়া অৱস্থা হৈছে। উপায় নাই আৰু এতিয়া গৈ আছোঁ। বগৰী বাগানখন বেছিও দূৰ নহয় বাৰু, হ'লেও এনেকৈ পথাৰৰ মাজত খোজকঢ়াত এনেকৈ অভ্যাস নাই। ত' ভাবিছিলোঁ বগৰী এনেই দিব, কিন্তু এতিয়া মানুহ এজনীয়ে ক'লে তাত মানুহ আছে, মানুহক সুধিবা, হেৰি বেচিব নহয়, সিহঁতে কিনিহে ল'ব লাগিব চাগে। তথাপিতো মানুহক সুধিম, যদি এনেই দিয়ে ল'ম, যদি নিদিয়ে কিবা এটা কৰিব লাগিব। দাম চামটো সুধি লওঁ, যদি কমতে পাওঁ তেতিয়াহে আনিম, নহ'লে নানো পইচা চইচা দি পেলাই। এনেই দিয়ে বুলি ভাবি পেলাই আহিছোঁ ৰুমৰ পৰা বগৰী খাম বুলি। মানে বেলেগ বস্তু নহ'লেও টেঙা আৰু এইটো বঙালী বগৰী ভাল লাগে। ফল মূল চব বস্তুৱে মই বহুতেই ভাল পাওঁ, মানে এইবোৰ বস্তু। তাতে পাইছোঁ যেতিয়া বাগান, যেতিয়া দিবও পাৰে 2টা বা 3টা, হয় নাই। ৰ'দ কি ৰ'দ বাপ্পা ৰে। গছ পাই গ'লহি, ওপৰত আছে, ঢুকি নাপাওঁ। এটা দুটাকৈ ছিগিব পাৰি আৰু। পূৰা চুৰ কৰিলোঁ, বগৰী পূৰা চুৰ কৰিলোঁ। চাব দেই ইহঁতৰ ৰবাৰী পাইছোঁ। মই এইটো বেগতে যিমান পাৰোঁ ভৰাইছোঁ, এইটো বেগতে হাতত 2টা 3টা লৈ লৈছোঁ। কোনোবাই কিবা ক'লে মই ক'ম 3টা লৈছোঁ বুলি। তাৰপাছত ভয়ো লাগিছে গালি পাৰে বুলি, কিবা ক'লে পইচা চইচা দি দিম আৰু। মাৰ চাৰ খাব মন নাই মানুহৰ, কিন্তু ৰৈ থাকিব নোৱাৰোঁ মই এইবোৰ বস্তু দেখি পেলাই। মই বোলে নহয়, ইহঁতেও। চ' এতিয়া ৰুমলৈ গৈ আছোঁ, গৈ পেলাই দেখুৱাম কিমান ল'লোঁ। ইয়ে দেখো বহুত ভাগৰ লাগিছে। ৰুমটো গৈ নাপাওঁ পথাৰখনৰ পৰা এতিয়া ৰাস্তাটো উঠিম আৰু 50 মিটাৰ জেগা ৰাস্তাটোত উঠিলোঁ। তাৰপিছত মানুহবিলাকে কিয় এনেকৈ চাইছে, তাৰপিছত ৰুমটো পামগৈ আৰু ইয়াৰ ৰাস্তাত উঠিছোঁ। জীৱনত এনেকৈ চুৰ কৰি পোৱা নাই বস্তু, এবাৰে প্ৰথম চুৰ কৰিছোঁ এনেকৈ। আৰু জীৱনত এবাৰ কৰিছিলোঁ দেই, লগৰখিনিৰ লগত সৰুতে। ৰবাব টেঙা এটা আছিলে, মানে ৰবাব টেঙা মানে টেঙা বস্তুবোৰতহে আমাৰ বেছি লোভ লাগে। লগৰজনীৰ সৈতে আৰু সৰু ল'ৰা দুটাও আছিলে, আমাৰ লগৰে আছিলে সৰু থাকোঁতে। আৰু ৰবাব টেঙা এনেকৈ পাৰিব গৈছিলোঁ, পাৰি পেলাই মনে ল'লোঁ আৰু লৈ পেলাই একদম গ'লোঁ। লগৰজনী মাকক দিলোঁ, মাকে গুচাই মেলি একেবাৰে জ্বলা চলা সানি কৰি দিলে। আমি খালোঁ, খাই কৈ ঘৰ আহিলোঁ। তাৰপিছত পিছপিনৰ ঘৰৰ মানুহবোৰে আহি পেলাই কৈছে, তহঁতে আমাৰ ৰবাব টেঙাটো চুৰ কৰি খালি ন। তাৰমানে দেখি আছিলে, কিন্তু একো কোৱা নাছিলে, মানে জানে আমি যে চুৰ খৰাই আছিলোঁ, সেইটো দেখিছেও, কিন্তু একো কৰা নাই। আৰু এইবাৰ ছেকেণ্ডবাৰ এনেকৈ চুৰ কৰিছোঁ। প্ৰথমবাৰ চুৰ কৰা বস্তুটো ভ্লগত কৰাইছোঁ। নাই এইবোৰ মানে সৰু ল'ৰা ছোৱালী হৈ থাকোঁতে, মানে সৰুকালতে মানুহে চুৰটো কৰে, কিন্তু আমাৰ সৰুতে নহ'ল, এতিয়া বেছিকৈ কৈছোঁ। আকৌ বগৰী দেখি পেলাই বেছিকৈ কৈছে, মানে এতিয়া এনেকুৱা হৈছে চুৰ কৰিছোঁ, সেইটো ব্লগত কৈ দিছোঁ দেই। দেখিছে আমি ইমান ভাল নিদিবি ব্লগত চুৰ কৰিছোঁ, সেইটো কৈ দিছোঁ। কিয় আই, কি কথানো ন, সামান্য বগৰী এটাৰ কাৰণে মানুহে কি ক'ব, হয় নাই। বেছি কিবা ক'লে পইচা দি দিম ন। মোৰ যে এই বেগটো দাঙি মোৰ ভাগৰ লাগি গৈছে। আৰু পেটৰ এটা চাইজ, মোৰ তলত যে হট ৱাটাৰ বেগ আছে, আৰু কিবা কিবি আছে বেগটোত, অকল বগৰী সোমাই থকা নাই বেগটোত। এতিয়া ৰুমটো আহি পাই গ'লোহি।
এতিয়া প্ৰথমে ৰুমত সোমাই আৰু এইখিনি নেক্সট পেণ্ডেল চৰাইবাহীৰ পৰা ঘৰত যাম ঘৰতো কেইটামান দি থৈ আহিম মাহঁতক নকওঁ চুৰ কৰি আনিছোঁ বুলি দিব নহ'লে মোকতো ব্লগটো চাবই গম পায়ে যাব সেইটো আমি ঘৰ আহি পাই গ'লোহি আজি তেনেকৈ ইমানটা মানে তেনেকৈ ভিডিঅ' বনাব নহ'ল কিনো কৰিম ৰুমৰ ভিতৰতে আছিলোঁ তেনেকৈ ভিডিঅ' নবনালোঁ সেইটোৱে বনালোঁ বগৰী চুৰ কৰিব বেগটোৰ পৰা বগৰীখিনিতে ওলাই পেলাই সিহঁতে কৈছে মই বেছিকৈ লৈছোঁ মই বেছিকৈ ল'লেও মই কৈছোঁ বেছিকৈ ল'লেও কিন্তু তহঁতে নাপাওঁ বোলো এতিয়া বগৰীখিনি উলিয়াওঁ এইটো বেগতে আনিছিলোঁ বেগটোৰ পৰা উলিয়াই পেলাই বহুত ভাগৰ লাগিছে ফেন চলাই ল'লোঁ এতিয়া অলপমান ৰেষ্ট ল'ব লাগিব বগৰীখিনি উলিয়াই লওঁ তাৰপিছত ৰেষ্ট ল'ব লাগিব আধা চৰাইবাহী পেণ্ডেলটো বা ঘৰত যেতিয়া যাম তেতিয়া আধা লৈ যাওঁ আপোনালোকে চাগে কি ভাবিছে চাগে বগৰী চুৰ কৰা কথাটো ভাবি কোনে এনেকৈ চুৰ কৰি বস্তু খাই পাইছে ক'ব জনাব ওকে আজিলে এইখিনি মোৰ বগৰীখিনি এইখিনি ইহঁতে কৈছে তই ইমান লৈছ এইপিনে সিহঁতেও লৈছে কিন্তু এইখিনি আৰু গীতাঞ্জলিখিনি এইখিনি ওকে সিমানখিনিয়ে আজিলে ওকে এতিয়া আৰু ভিডিঅ' বনাই নাথাকোঁ এতিয়া অকণমান ৰেষ্ট ল'ব লাগিব আমি মাইনাজনীক চাই লওক ৰ'ব এবাৰ মাইনাজনী হৈ আছে ময়ো এতিয়া লগতে শুই লওঁ ওকে আজিলে বাই